এয়া পুৰা আমাৰ চুনু এইটো আৰু চক আমি ছাগলক চলা পিন্ধাই দিছোঁ। গা চা ধুলো মই পুৰা ওলো সাজি গাছি 4 দিনৰ মূৰত গা ধুলো আজি। আৰু এটি দেখক খাৰাই ভজন কবিৰ। আপোনালোকক বলক মাছটো দেখাওঁ, মাছ বম মাছ এটা আনিছোঁ। আজি আমি ভেলাঘৰ জ্বলে দিলা মৰি গেল ভেলাঘৰ। তো গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো আপোনালোকে ভালে আছে বুলি আশা কৰোঁ। তো আজি হ'ল বিহু, আজি মাঘ বিহু মানে আজি উৰুকা, অহাকালি বিহু হ'ব। তো আজি বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। তো আজি হিন্দীত নহয়, আজি অসমীয়াত ভিডিঅ' বনাইছোঁ আৰু অসমীয়াতে বনাম বুলি ভাবিছোঁ। আগন্তুক ভিডিঅ' মানে অসমীয়াত আহিব আৰু মানে অসমীয়াত আহিব পাৰে, আশা আছে আৰু ছাপোৰ্ট কৰিব বুলি আশা থাকিল আপোনালোকে। তো গাইজ কণ্টেণ্টে নাছিল, ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ, মানে আজিতো বিহু না, মই অসমীয়া ল'ৰা হয় আৰু যদি মই ভিডিঅ' বিহুত নবনাওঁ তেনেহ'লে কেনেকুৱা মানে মই অসমীয়া নহ'লোঁ। সেইকাৰণে আজি বিহুত ভিডিঅ' বনাম আৰু আপোনালোকক দেখাম। আৰু আজি উৰুকাত আমি পূৰা মাছ মাংস পূৰা খাই আজি সকলোৱে লগ ভাত খায় আৰু অহাকালি ৰাতিপুৱা মেজি জ্বলায়। আৰু আজি কি মাছ আনিছে আমাৰ দেখুৱাই আছোঁ আপোনালোকক, বম মাছ এটা আনিছে গাইজ। আৰু আমাৰ এটা ছাগলী ধৰিছে পৰহি, ইয়াক চক গাইজ, ই কেঠা পৰা এই কেঠা ই গাইজ ইয়াৰ একো নাই দেহাত, ই আটাবাৰী মৰে এইটো মাক। ছাগলী আৰু আছে এইবিলাক আছে ইয়াত, এই বান্ধি থৈ দিছোঁ, নহ'লে ৰাস্তাত যাই থাকে, গাড়ী চাড়ী আহি থাকে না, ভয় লাগে। আৰু এয়া পূৰা আমাৰ চুনু এইটো আৰু চক আমি ছাগলক চলা পিন্ধাই দিছোঁ। ঠাণ্ডা না গাইজ, মানুহৰ ঠাণ্ডা লাগে, ছাগলীটো ঠাণ্ডা লাগে। সিহঁতক চাই লওক একবাৰ, মানে দেখাই দিছোঁ আৰু চাই লওক, চলা দেখক না, চলা চক এয়া পূৰা আমাৰ মায়ে বনাই দিছে চলা। এই গাখীৰ খাইছে উদয়, কিন্তু তাই খাব নিদিয়ে। এইটো হ'ল কালু, এইটো হ'ল ৰাণী আৰু এইটো মটু, এইটো পাতলু, তাৰ নামটো কেঠাই থৈ দিছোঁ। তো গাইজ আপোনালোকক বলক মাছটো দেখাওঁ, মাছ বম মাছ এটা আনিছে। তো গাইজ এইটো মাছ আনিছে আমাৰ, এইটো খুলি দেখাই আছোঁ আপোনালোকক। গাইজ এইটো আনিছে আমাৰ, এইটো ডাঙৰটো চাই লওক, ছাগলীটোত কিয় লাম্বা মানে মাছটো। তো গাইজ এই যে মাছ মাংস এইবিলাক আছে, এইবিলাক মানে মই নিজে বনাই মাৰি কিনে খাব নোৱাৰোঁ। আচ্ছা, যদি বেলেগে মাৰি কিনে বনাই দিয়ে তেতিয়াহে মই খাব পাৰোঁ। আচ্ছা, মানে নিজে মাৰিব নোৱাৰোঁ, বনাব নোৱাৰোঁ, ভাল নালাগে, বেয়া লাগে। বনাব পাৰোঁ কিন্তু মাৰিব নোৱাৰোঁ গাইজ। মই বেলেগে মাৰি দিবা মই বনাই খাই দিম, কিন্তু খাব পাৰোঁ, মাৰিব নোৱাৰোঁ। তো গাইজ কি কওঁ আৰু, বেয়া লাগে না। যদি আমি তাৰ জেগাত থাকিলোঁ, আমাকো যদি এনেকৈ মাৰি খালা হয়, সেইটো ভাব আহি যায় মোৰ। কি ক'ম, বাকী বাদ দিয়া শিকলা, বাকী আজি খাব লাগে আৰু। এইটো আমাৰ ডাকু, এইটো ডাকু মাছ দিছে মোক ডাকুই। তো গাইজ এতিয়া আমি দা চা আনি মাছ চাছ বাচি কিনে এতিয়া আমি পূৰা একদম এতিয়া চাইনাও দি দিলোঁ আমাৰ চোতালত। মানে কি ক'ম আৰু, মাছ চাছ বচা হ'ল, মাছ ভজা হৈ গ'ল, এতিয়া ভাত হ'ল, ভাত খামেই আৰু চাই লওক আমাৰ চোতালত পূৰা চাইনা দি দিছে। ইয়াত খৰি আছে, ইয়াত জুই ধৰিব ৰাতি। और गाइस ये देखो पूरा बैकग्राउंड, ये बकरी लोग देखो पूरा, और देखो ये हमारा पकघर है। और मैं हिंदी में क्यों बोल रहा हूँ, मैं तो एसामीज में वीडियो बना रहा हूँ। तो देखो गाइस शौक, और ये इतनी देखो खा रहा है भजन कबीर। 75 years later. তো গাইজ গধূলি মই 6:30 মান বাজিল আৰু গা চা ধুলোঁ, মই পূৰা ওলো সাজি গাছি 4 দিনৰ মূৰত গা ধুলোঁ আজি। আৰু বাকী চাই থাকক আজি, এতিয়া পূৰা আমাৰ জুই ধৰিম অলপ দেৰিকৈ। এয়া আৰু চক এটা বস্তু দেখাই দিছোঁ আপোনালোকক, এয়া চক গাইজ, ये देखो बैम्बो, मैं हिंदी में क्यों बोल रहा हूँ, एसामीज में वीडियो बनाओ भाई। ये देखो মানে বাঁহডাল আমি চুঙা কৰি কিনে ইয়াত গাহৰি ভৰাই খাম আজি। গাহৰি চুঙাত গাহৰি পুৰি খাম। তো কোনোবাই খাই পাইছে যদি কমেণ্ট কৰি জনাওক। আৰু গাইজ মই মানে পাহৰিয়ে যাওঁ মাজে মাজে, মই যে অসমীয়াত নতুনকৈ আৰু ভিডিঅ' বনাব কৰিছোঁ। মানে মই অসমীয়াতে বনাইছিলোঁ প্ৰথমতে, তাৰে পিছত হিন্দীত বনালোঁ, তাৰপিছত হিন্দীত আপোনালোকে ছাপোৰ্ট নকৰা হ'ল, তো এতিয়া আৰু অসমীয়াতে বনাম।
আৰু মানে কি ক'ম হিন্দীত আহিব পাৰে নাহিব পাৰে আপোনালোকে কমেণ্ট কৰি কওক যদি হিন্দীত লাগে তে হিন্দীতো বনাম তো কমেণ্ট কৰি কৈ দিয়ক হিন্দীত লাগে না অসমীয়াত লাগে তো এতিয়া চাওক আপোনালোকক মেজি দেখাব যাম তো চালোঁ গাইজ মেজিটো দেখাই আপোনালোকক বলক 3,000 years later. তো গাইজ মই আপোনালোকক দেখাব যাব ওলাইছিলোঁ কি মেজি দেখাব যাওঁতে মানে কি হ'ল ৰাতি হৈ গ'ল এতিয়া 6টা বাজিল আন্ধাৰ হৈছে আকৌ দেখা নোপোৱা হৈছিল তো গাইজ আপোনালোকে 6টা বজা বুলি কোৱাৰ কাৰণে বিশ্বাস নকৰিব পাৰে কাৰণ মোৰ পাছৰ দিকে টানা আছে আঁঠুৱা মানে মৰিখন টানা থকাৰ বাবে আপোনালোকে বিশ্বাস নকৰিব পাৰে কাৰণ কৈ দিওঁ আমাৰ মৰি ভাই উঠা নাযায় সেনেকৈ টানাই থাকে দিনতো টানা থাকে কাৰণ মই উঠো ভাই দেৰিকৈ 12টা 1টা বজাত মায়ে বজাৰ পাৰবা আহিব সেইকাৰণে বিচনাই নাপাৰে সেনেকৈ থাকে পাৰে কেতিয়াবা পাৰে কিন্তু প্ৰায়ভাগ সেনেকৈ থাকে সিদিনা সেনেকৈ আছিল আৰু কি ক'ম আৰু মানুহ চানুহ আহিলে আৰু উপায় নাই আৰু এইগিলা বাদ দিয়ক আমাৰে ঘৰৰ কথা আপোনালোকে মাথা পাতি লাভ নাই ইমান ভিডিঅ' এনজয় কৰক আপোনালোকে তো মানে কি ক'ম এতিয়া মেজি দেখা নহ'ল আপোনালোকক উপায় নাই কি ক'ম দোকানত থাকিব লগা হৈছিল ঘৰত কোনো নাছিল মানুহ মাদাৰে আছিল কিবা কৰি ফাদাৰে আছিল কিবা কৰি কাম না পূৰা বিহু আৰু কি ক'ম আৰু মই থাকিব লগা হৈছিল তো এতিয়া মেজি দেখা নহ'ল ৰাতিপুৱা যদি উঠোঁ সাৰি পাওঁ তেতিয়া দেখাম তো চাই থাকক না কি হ'ব তো এতিয়া আমাৰ জুই ধৰিম তাকে দেখাই আছোঁ বলক এতিয়া একযোৰা জোতা মাৰি লওঁ ঠাণ্ডা লাগছে জোতা এইযোৰা নিপিন্ধো এইযোৰা সেইযোৰৰ কামেই নাই বিধান মচি এইযোৰা নিপিন্ধো ये वाला पेन गाइस अभी जूते वूटे पहन लिए हैं फुल पावर और देखो और ये खोरी और अभी यहाँ पे धरेंगे जुई तो अभी जुई पोएंगे और सुंगा में गाहरी खाएंगे तो गाइस इतना जुई धरलो जुई धरा हो गया हमार माए रांधि আছে আঞ্জা দেখে আছো কি রান্ধি আছে মায়ে আৰু এইটো চাওক আমাৰ ৰখি আছে মাছ খাবা মাছে খায় বেলেগ নাখায় একলা মাছ ভাজা খায় আৰু গাহৰি তো গাইজ এতে চুঙাতি গাহৰি আছে ইয়াৰে ভিতৰে মই নাহোঁতে মায়ে কৈ দিছে কিনকে বা কৰিছে মই গমেই নাপালোঁ আকৌ মই কৰিম বুলি ভাবিছিলোঁ ইটা কিন্তু মায়ে কৰি আছে দিছে আগতে এখানে পুৰা হোৱাৰ পিছত দেখাই আছোঁ আপোনালোকক চাই থাকক তো গাইজ আমাৰ চুঙা গাহৰি হৈ গয়া হে ৰেডি এতিয়া চালোঁ আমি খুলি দেখাম এইটো তো গাইজ আমি চুঙাৰ পৰা গাহৰি উলিয়াই লৈছোঁ সেয়া চাওক কালাৰ পুৰা গন্ধ ওলাই আছে পুৰা ধোঁৱা এয়া বিলাহী এয়া জলকীয়া সব মছলা দিছে আৰু বিলাহী দিছে আৰু জলকীয়া দিছে পুৰা টেষ্টি খাওক গাইজ মজা A few moments later. गाइस देखो यहाँ पे पूरा गाना वाना बजा दिया है और यहाँ पे जुई है और हम यहाँ पे डांस करेंगे अभी और ये भी है और देखो गाइस थोड़ी देर बाद देखो तो गाइस अभी रात के कम से कम 3:30 बज रहे हैं मतलब सुबह के रात के नहीं और मैं एसएमएस में बोलना चाहता हूँ तो एसएमएस में बोलो भाई और देखो गाइस ये पूरा राति पुआ 3:30 बजी से और पुआ आमी आसो एते पूरा एकदम रब फ्लाक्सिंग होय गयो पूरा एकदम पूरा घुमती लगी से पूरा माने टुपनी पूरा सकू टानी नी আছে ও ভাই তো অলপ দেৰিকে আমি মেজি জ্বলাব যাম তো ৰখক গাইস 2,000 years later. ও গাইস গুড মৰ্নিং ৰাতি মানে কি হ'ল ভিডিঅ' কৰা নহ'ল আৰু কি ক'ম আৰু ইটা হাৰি পাইছোঁ ইটা এইটো হ'ল আমাৰ মেজি এইটো ইটা জ্বলাম আৰু আহক চাওক তো গাইস ইটা ভেলাঘৰ জ্বলাম আমি মানে মেজি আৰু মেজি যাই জ্বলো সি গা ধুব লাগিব আচ্ছা ঠাণ্ডা এই ঠাণ্ডাত গা ধুব লাগিব গাইস আমি ভেলাঘৰ জ্বলে দিলা মৰি গেল ভেলাঘৰ ইয়াৰ কি পাছত দিছে ভেলাঘৰ জ্বলো এটা আমার সিগমা উদ্দীপন মানে সিগমা ভাই সিগমা ম্যান ই নহয় মই সিগমা সাবস্ক্রাইব করবা কো সাবস্ক্রাইব করবো নকলি চাবি मरना तेरे को डर नहीं लगता नहीं এটা ভেলা গছটো চা জ্বলে দি আছো আমি नहीं তো গাইস এটো অল মানে শেষ হয়ে যাব লাহেকে এটা জুই পই আছে ঠান্ডা লাগছে যায় সপারাতে ঘুমতি মারা নাই ভাই চকু টানি নি আছে
ঠাণ্ডা ঠাণ্ডা অশোক যাব ইচ্ছা গৈছে তাতে ভিতৰত চুৰকি যাব ইচ্ছা গৈছে জুইকুৰাৰ মাজত क्या बात कर रहे हैं रे बाबा ভাই তো চলো অলপমান দেৰিকে দেখি আছো আপোনালোকক মানে এতিয়াহে মেইন ভাল লগা টাইমখিনি ধপধপকে পাত্তা মাৰ দৰে ফাটপা ধৰিছে এতিয়া 13 না 14টা গেলে বুলি শুনি আছে এই 15টা হ'ল বাহ বোমা দেশী বোমা তো গাইছ এতে কি ছিল এতে কিটা গেলে শব্দ 35টা গেছি আৰু ধপধপ শব্দ মানে বা ফাটছি ৰে আমি যাব আলছিলো যাই থাকো যাব আলতে এতে 37টা গেল ভাই बाप रे बाप ये तो 100 पैकेट भारत धमाका है भाई। और अगर तुम लोगों को ये वीडियो पसंद आई तो यार लाइक मार दो और नहीं आई तब भी लाइक मार दो क्योंकि फर्क नहीं पड़ता सही बता रहा हूँ फर्क नहीं पड़ता बस लाइक मार दो और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर कुछ भी फेंक के मारो ये माइक फेंक के मारो ये कैमरा फेंक के मारो मैंने उल्टा बोल दिया लेकिन मुझे फर्क नहीं पड़ता है बस सब्सक्राइब करो मुझे नहीं पता।